আজি ডে 2 আমি এতিয়া মেৰিনা ব্ৰিজ যাওঁ চব ওলাইছে অটো এখনকে ল'লোঁ অটোখনতে আমি গৈ আছোঁ আমাৰ হোটেলখনৰ পৰা বেছি দূৰ নহয় 20 মিনিটমানৰ ৰাস্তা হয় মেৰিনা বিচলৈ আমি মেৰিনা ব্ৰিজ আহি পালোঁ আপোনালোকক ভিউ দেখাম বহুত ৰ'দ যদিও বহুত ধুনীয়া এটা বতাহ মাৰি আছে সেইকাৰণে ভাল লাগে বহুত ভাল লাগিছে মানে এতিয়াহে একদম লাগিছে আৰু একদম চেন্নাইত আহিছোঁ মেৰিনা ব্ৰিজ আপোনালোকে চাউণ্ডটো শুনিব হা ইমান ধুনীয়া এই দেখিছে নীলাক্ষী কেনেকুৱা লাগিছে এই কেইজনক চাওকচোন মানিব লাগিব দেই বহুত সাহস আছে আপোনালোকে চাওকচোন কিমান ধুনীয়া লাগিছে আৰু এতিয়া আপোনালোকে শব্দটো শুনক চেন্নাই মেৰিনা বিচ আহিছোঁ যেতিয়া শ্বৰ্ট ভিডিঅ' নবনালে কেনেকৈ হ'ব নে কি কয় আমি কি শ্বৰ্ট ভিডিঅ' বনালোঁ আপোনালোকক দেখাই আছোঁ অলপ শ্ল' মোশ্যনত तुझको मैं रख लूं वहाँ जहाँ पे कहीं है मेरा यकीन मैं जो तेरा ना हुआ किसी का नहीं ले जाए जाने कहाँ हवाएं ले जाए तुझे कहाँ हवाएं बेगानी है ये बागी हवाएं ले जाए मुझे कहाँ हवाएं ले जाए जाने कहाँ ना मुझको खबर ना तुझको पता হোটেলৰ বেডশ্বীটখন লৈ আহিছোঁ আনি আমি এতিয়া এয়া অলপ সৰু সুৰা ছোটা মোটা পিকনিক এয়া এয়া ব্ৰেড আছে চিপছ আছে কেক আছে অৰেঞ্জ বানানা চব আছে বইল আছে খানা আছে বাটাৰ জেম চাহো বনাই আনিছোঁ আমি বহুত ধুনীয়া লাগিছে আপোনালোকেও আহিব ইয়াতে বহুত ভাল লাগে ফেমিলি ফ্ৰেণ্ড যোন আহে চবকে লৈ আহিব আহি এনেকৈ আনিব পাৰিলে বেডশ্বীট এখন আনিব ইয়াতে ওচৰতে বহি সৰু সুৰা পিকনিক নিচিনা এটা খাব ফেমিলিৰ লগত একদম কৈছোঁ নহয় আপোনালোকৰ একদম বেষ্ট মেমৰি হ'ব বহুত ভাল লাগে ইয়াতে ইয়াত সাগৰত বোলে সাগৰ এতিয়া আমি পাৰত বহি খাই আছোঁ মানে খাম এতিয়া আমি ইয়াতে এতিয়া খাই বৈ আহিলোঁ সাগৰ পাৰত খোজকাঢ়ি থাকোঁতে এইটো দেখিছে কি ওলাইছে এটা মৰা কাছ পাইছোঁ চাওকচোন কিমান ডাঙৰ এইটো চাওকচোন কিমান দিনৰ পৰা এনেকৈ মৰি পৰি আছে একো গম নাপাওঁ কিন্তু দেখি বহুত বেয়া লাগিছে সাগৰৰ পাৰত এনেকৈ বেপাৰীসকলে মাছত মছলা সানি ফ্ৰাই কৰি বিক্ৰী কৰে কিমান দিনৰ পৰা সানি থৈ দিয়ে মছলাটো গম নাপাওঁ কিন্তু খাবলৈ টেষ্টি হয় কোনটো অক্টোপাছ ইমানখিনিতে মেৰিনা বিচক বিদায় দি আমি ৰুমলৈ ঘূৰি গ'লোঁ আৰু এদিন আমি চেন্নাইৰ ফেমাছ টি নগৰলৈ গৈছিলোঁ
তাত বৰ এটা বেছি ভিডিঅ' কৰা নাই, তথাপিও আপোনালোকক অলপ দেখাবলৈ বিচাৰিছোঁ আৰু সেইখিনি আমি এইটো ভিডিঅ'তে এড কৰি দিম। হেই গাইজ, ট্ৰিটমেণ্টৰ কাৰণে যি আহিলোঁ, আমি এতিয়া মানে ক'তো বেলেগকৈ যাবলৈ আমি ক'তো সময়ে নোপোৱা হ'লোঁ। আজি এতিয়া আমাৰ ছানডে ফ্লাইট আছে, আজি ফ্ৰাইডে মানে 17ত আছে, আজি 15 জানুৱাৰী। তো আজি এতিয়া আকৌ অলপ আগত হস্পিটেলৰ পৰা আহিলোঁ, আহি আকৌ এতিয়া অলপ সময় পাইছোঁ, ভাবিছোঁ ইয়াৰে ফেমাছ টি নগৰৰ পৰা আহোঁ বুলি। এতিয়া প্ৰায় 4টা বাজিব হৈছে, তথাপি সময় মিলাই যাওঁ, এতিয়া যাবলৈ ওলাইছোঁ। আপোনালোকক দেখাইছোঁ টি নগৰ। এয়া আমি হোটেলৰ লিফ্টত এতিয়া এই সকলোবিলাক এয়া চাওঁ, নীলাক্ষী আণ্টি, নীলাক্ষী ভাইক বাবু, নীলাক্ষী এবাৰ চাই দিয়া। টি নগৰ যাবলৈ উবেৰ এখন বুক কৰিলোঁ, মানুহ বেছি যেতিয়া গাড়ীও ডাঙৰ। So we are going टी नगर, located in China. कुछ भी No, Chennai. এয়া বাবুৱে কৈ আছে কিবা কিবি, আমাৰ মোটা মোটা বাবু। Located in China. দেখিবলৈ ডাঙৰ লাগে, সৰু। এটা লয় এয়া শাড়ী দোকানত আহিছোঁ, ইয়াত বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল শাড়ী আছে, কম দামৰ পৰা বহুত দামলৈকে আছে, চাউথৰ ট্ৰেডিশ্যনেল শাড়ী। এনেই অলপ চাওঁ বুলি আহিলোঁ। ইয়াতে এখন যিখনত আহিছোঁ, সেইখনত ইয়াতে আমাৰ অসমীয়া মানুহ বহুত পাইছোঁ। মৰিগাঁও, ডিব্ৰুগড় বহুত আছে অসমীয়া মানুহ। টি নগৰ ঘূৰি ঘূৰি ভাগৰ লগাত আমাৰ ভোক লাগিল আৰু ভোক লগাৰ কাৰণে আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। আপোনালোকে দেখি আছে এতিয়া ফ্ৰাইড ৰাইচ, চিকেন মাঞ্চুৰিয়ান, যি নেকি তেওঁলোকে কলপাতত দিছে, দেখি বহুত ভাল লাগিছে। টি নগৰখন ইমানেই ডাঙৰ হয়, ঘূৰোঁতে ঘূৰোঁতে কেতিয়া সময় পাৰ হৈ গ'ল আমি গমেই পোৱা নাছিলোঁ। বহুত ৰাতি হৈ গৈছিলে, আমি উবেৰ মাতিছিলোঁ, উবেৰৰ কাৰণে আমি ৰৈ আছিলোঁ। আৰু সেইদিনাখনৰ ভ্লগটো মই ইয়াতেই শেষ কৰি দিছিলোঁ। ইয়াৰ পিছত আৰু আমাৰ এটা লাষ্ট ভ্লগ যাব, যিটোত আমি মন্দিৰ যোৱা আৰু ক'ৰবাত যোৱা, কিবাকিবি কৰা, গুৱাহাটীলৈ ৰিটাৰ্ণ ঘূৰি অহা সকলোবোৰ দেখাম। আপোনালোকে আমাক এনেকৈয়ে মৰম দি থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে আমি যেতিয়াই ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। এতিয়াৰ কাৰণে বাই।